হেল্ল' গাইজ, আজি পাৰ্টি সৰুকৈ এৰেঞ্জ কৰিছোঁ। মোৰ বন্ধু দুজনকো লগ ধৰিলোঁ, যিহেতু আমি পাৰ্টিটো প্লেনিং কৰা নাই আৰু আমাৰ পাৰ্টিটো গপছে হোৱা পাৰ্টি। আমি তাকে পোনাপুনি কৰি পাৰ্টি খাওঁ বোলো, ব'লা তেনেহ'লে। এয়া মাংস পুৰি ল'লোঁ, তাৰপিছত ফালি লৈছোঁ ফাৰ্ষ্টত, আৰু ইহঁত দুজনক ক'লোঁ যে মাংসটো কাটিলোঁ। ইহঁত দুজনে বোলে নেজানে, ময়ো নেজানো নহয় ক'লোঁ। তাৰপিছত মই নেজানে, ময়ো ফাৰ্ষ্ট টাইম, তথাপিতো মই ট্ৰাই কৰিছোঁ যে মাংসটো কাটিবলৈ। এনেকৈ মাংস সৰু সৰু হৈ গ'ল মই কাটোতে। মায়ে কৈছে যে ভালকৈ কাটক, আৰু এনেকৈ কাটি মেলি এয়া লাষ্ট পিচ আছিলে, এয়া দেখুৱাই দিছোঁ আপোনালোকক। আৰু এনেকৈ অলৰেডি হৈ গ'ল। মাংস কটাটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই গাইজ। আৰু অলপ তেজবিলাকো ধুই দিয়া হ'লতো, এনেকৈ বগা হৈ আছে, কালাৰটো উঠাকৈ নাই ইমান। এনেকৈ এতিয়া মাংস কটা অলৰেডি হৈ গ'ল, আৰু লগতে পিঁয়াজ উঠাই দিলোঁৱেই আৰু কেৰাহীত। আৰু এনেকৈতো আলু কাটি থোৱা হৈ আছেই, মাংস অলৰেডি ৰেডি হৈ আছে। এতিয়া মাংসটো আৰম্ভ কৰি দিওঁ। আৰু মাংস আৰম্ভ কৰাৰ লগে লগে এতিয়া নিমখ জলকীয়া আৰম্ভ হৈ যাব। আৰু সেনেকৈ খাই যোৱাৰ পাছত এনেকৈ কালাৰটো উঠিছে, কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই আমাৰ খানাটো। আৰু এটা কথা গাইজ, মোৰ ফেচবুক পেজটো আপোনালোকে চাই দিব। আমি অলপ পোৰা মাংস লৈ ল'লোঁ, লগতে আপঙৰ জুতি লৈ এনেকৈ খাই মেলি থাকোঁতে আমি বহুত কথা পাতিলোঁ, আগৰ কথা পাতি এনেকৈ আৰু চব্জি বনাই আছোঁ। আমি চব্জি বনাই থাকোঁতে মাকো অলপ পোৰা মাংস খাব দিলোঁ। মায়ে এনেকৈ বাচি খাই আছে। আৰু এনেকৈ অলপ দেৰি থাকোঁতে এনেকৈ গ্ৰেভিটো হৈ গৈছে, আৰু গ্ৰেভি হিচাপে খাম কোৱাৰ কাৰণে আমি এনেকৈ বনালোঁ, কাৰণ জোল ইমান ভাল নাপায় ক'লে ইহঁত দুজনে। আৰু ইহঁত দুজনৰ ভাল পোৱাটো কৰিব লাগিব না, মোৰ যিহেতু বন্ধু হয়, ইহঁতৰতো কথাটো মানিব লাগিব। আমাৰ এনেকৈ অলৰেডি হৈ গ'ল। ফাৰ্ষ্ট অফ অল আমি টেষ্ট কৰি চাওঁ বোলো, টেষ্ট কৰি গম পাম ন কেনেকুৱা হৈছে। তাৰপিছত আমি টেষ্ট কৰিলোঁ। খুব মোবাইল চোৱাত ব্যস্ত ইহঁত দুজনে। এতিয়া আৰম্ভ কৰিছে, আৰু ইয়াকো মাতিছে ব'লা তেনেহ'লে আৰম্ভ কৰি দিওঁ। আৰু ব'লা তেনেহ'লে আৰম্ভ কৰাৰ শেষ হোৱাৰ পাছতো এতিয়া মোবাইল টিপাত নেৰে। আৰু এনেকৈ আমি ভাত খোৱাটো লাগি গ'লোঁ, আৰু ডিছ ব্যৱহাৰ কৰিছোঁ, যিহেতু আমাৰ ৰাতি হৈ গ'লগৈ, বাচন ধুই দিয়া মানুহো নাই, ইমান দেৰি হৈ গ'লগৈ আমাৰ খানাটো। দেৰিটো হ'বই ন, আমিতো এনেকৈ প্লেনিং কৰি কৰা নাছিলোঁ, আমি জাষ্ট এনেকৈ পোনাপুনি কৰিহে কোৱা। এনেকৈ খাই আছোঁ, আৰু বহুত দিনৰ পাছত লগ পাইছোঁগৈ বন্ধু দুজনক। ভাল লাগিল কিবা এটা। পাৰ্টিটো আমাৰ ডাঙৰ পাৰ্টি নহ'বও পাৰে, আমাৰ সৰুকৈ হ'লেও কিবা এটা ভাল লাগিলে। মানে এনেই মিলা প্ৰীতিটো মানে আপুনি যিমানেই নহওক নাপায়গৈ। মানে এনেকৈ খাই বৈ এনেকৈ শেষ হৈ গ'লোঁ। ভিডিঅ'টো কমেণ্ট কৰি জনাব দেই গাইজ কেনেকুৱা হৈছে। মই এনেকৈ দিব চেষ্টা